हेलो व्यूअर्स तो आज आमार आजानंकर विद्यापीठर स्टूडेंट अका आर्टबिलक आपनालोকক देखाই आছো सक 15 আগষ্ট दिनाखনৰ উপলক্ষে কিমান ধুনীয়াকৈ সিহঁতে ল'ৰা ছোৱালীবিলাকে আৰ্ট কৰিছে सक এইটো মহাত্মা গান্ধী বনাই দিছে স্কুল বনাই দিছে सक কিমান ধুনীয়া ধুনীয়া আৰ্ট কৰিছে আপোনালোকক এফালৰ পৰা দেখাই আছো सब कितना दुनिया दुनिया आर्ट करिছে ये तो আছে कितना दुनिया दुनिया आर्ट करिছে देख की बेसी लगे आना कम बनेने আমি হেড এটা ডেকোরেশন চলি আছে পিন লাগে পিন আছে তো কেবা দিনে তো ক্লাস 10 এর এই তো ক্লাস 10 এর লরা চলে আইছে জয় হিন্দ লিখে দিছে এটা ক্লাস 10 এর লরা চলে আইছে এটা ক্লাস 9 এর লরা চলে গেছে আমার স্কুলের ক্লাস 10 এর স্টুডেন্ট হয় তুমি আর্ট করিছ না নাই স্যার করি স্যার কি বানাইছা স্যার ন্যাশনাল ফ্ল্যাগ আঁকিছো হয় নাকি ন্যাশনাল ফ্ল্যাগ তোমারটো কত জমা দি দিলা নাকি এইয়া মোটে স্যার সব বেচারা কিমান দুনিয়াকে হেৰি ন্যাশনাল ফ্ল্যাগ আঁকিছে আবু সামাত হয় তার নাম সবে চিনি রাখিব রেপিনা স্যার কিমান দুনিয়া দুনিয়া চৰাই আঁকিছে আজি পিকচার কেটা মানে লগাই আছে অল স্টুডেন্টের পিকচার কেটা এইজন আমার আজানঙ্কের বিদ্যাপীঠৰ ক্লাস 10 এর স্টুডেন্ট হয় তুমি আর্ট কৰিছা না নাই তুমি কি বনাইছা মই বনাইছো মহাত্মা গান্ধী থিয় হৈ আছে আৰু কেইজনমান নেতা আছে সেলুট কৰি আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাটো বনাই ৰং কৰি ধন্যবাদ শাহিদ তো স্টাফ এতিয়াও বহুতখিনি লগোৱা বাকী আছে এইকেইটা আমাৰ ষ্টুডেণ্টবিলাকে লগাই আছে চাওক আপোনালোকে আৰু বহুতখিনি বাকী আছে তো কালি আহি যাব চবেই চাবলৈ এই ৱাচিম মই ক্লাছ 10 তুমি আঁকিছা নে নাই আঁকিছো স্যার মহাত্মা গান্ধী ক'ত তোমাৰটো ক'ত জানো ওই আমার মাছ বিচাৰিব লাগিব কৈ দেখ তাক কোনটো তোমাৰটো চাওক কিমান ধুনীয়াকৈ মহাত্মা গান্ধী আঁকিছে ল'ৰাটো তুমি তোমাৰ পিকচাৰৰ সন্মুখত যোৱা তুমি কেনেকৈ আঁকিছা এইটো চিত্ৰ বহুত ধুনীয়া হৈছে ৰাতি ইউটিউবৰ পৰা চাই ইউটিউবৰ পৰা বহুত কিবা কিবি শিকিব পাৰোঁ ইউটিউবৰ পৰা চাই ফাৰ্ষ্টত মই আঁকি পিছত মহাত্মা গান্ধীখিনি আঁকি হ'ব দাদা তুমি কি আঁকিছা ছাৰ কিমান কি আঁকিছা চেণ্ডেল নেকিবা নাই হৈছে বহুত ধুনীয়া হৈছে কিমান সময় লাগিছে তোমাৰ মোৰ 20 মিনিটমান লাগিছে লগতে চামতো আছিল মোৰ লগৰীয়া এইটো আবু চামাত চামাত দিয়া কৈ দিয়া তুমি কি আঁকিছা মই ফাৰ্ষ্ট খেলিবা চাওক আমাৰ ষ্টুডেণ্টবিলাকে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব পাৰে চাওক কিমান ধুনীয়াকৈ সজাইছে আপোনালোকক ধুনীয়াকৈ দেখাই আছে আৰু আধাখিনি হোৱা নাই এতিয়ালৈকে এইটো আকৌ কিমান দিন লাগিছে চাওক কোনটো আঁকিছা তুমি হাতেৰে দেখাই দিয়া 4 দিন লাগিছে মাস্কটো অকণমান হেৰি খুলি লোৱা তুমি নিজে আঁকিছা
আৰু বেলেগৰ সহায় লোৱা নাই তেওঁ ভাস্কৰ হয় ক্লাছ 10ৰ ষ্টুডেণ্ট বহুত ধুনীয়াকৈ পিকচাৰ আঁকিছে থেংক ইউ এইজন আমাৰ আজান অংকৰ বিদ্যাপীঠৰ আৰ্ট ছাৰ হয় এই ছাৰেই আমাৰ ষ্টুডেণ্টক কেনেকৈ আৰ্ট কৰিব লাগে শিকাই আছে তো ছাৰ কিমান ক্লাছৰ কোন ক্লাছৰ পৰা আৰ্ট শিকাই আছে আপুনি মই ক্লাছ 1ৰ পৰা আৰ্ট শিকাওঁ ক্লাছ 7লৈকে আৰ্ট শিকাওঁ ইয়াত স্পেচিয়েলি আৰ্ট শিকোৱা হয় প্ৰত্যেকটো ক্লাছতে আৰু আমাৰ ল'ৰা ছোৱালী যথেষ্ট কষ্ট কৰি এইখিনি আৰ্ট কৰিছে তাত আমি আনন্দিত হৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালী যিমানখিনি আৰ্ট কৰিছে ইয়াত নিজে নিজে আৰ্ট কৰিছে কোনোবা আঁকি দিয়া নাই ইয়াত এটা প্ৰতিযোগিতা হৈছে প্ৰতিযোগিতাত বিভিন্নজনে বিভিন্ন ছবি আঁকি আমাক প্ৰদৰ্শন কৰি দিছে আৰু আমাৰ স্কুলৰ তৰফৰ পৰা এইকেইটা ছবি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড চিলেকশ্যন কৰা হৈছে আচ্ছা এইকেইটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড চিলেকশ্যন কৰা হৈছে ওপৰতো ফাৰ্ষ্ট নহয় ছাৰ তাৰপিছতো ছেকেণ্ড তাৰপিছতো থাৰ্ড আৰু এইটো ক্লাছ 9ৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু এইটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড অঁ তাৰপিছত ছাৰ আপুনি কিমান দিন ধৰি এইটো আৰ্ট কৰাই আছে মই 2006 চনৰ পৰা এইটো স্কুলত লাগি আছোঁ আৰু মই ইয়াৰ আগতো মই 1999 চনৰ পৰা মই আৰ্ট প্ৰশিক্ষণ দিওঁ ল'ৰা ছোৱালীক মই আৰ্ট গুৱাহাটী ছায়েন্স আৰ্টৰ পৰা মই শিকি আহিছোঁ তাৰপিছত মই এইটো স্কুলত নিযুক্তি দিছে 2005 চনৰ ডিচেম্বৰত নিযুক্তি দিছে 6 চনৰ পৰা ক্লাছ আৰম্ভ হৈছে প্ৰথম ক্লাছৰ পৰা মই এইটো স্কুলত লাগি আছোঁ আজি দিনলৈকে লাগি আছোঁ ছাৰ আপুনি এটা বস্তু চাইছোঁ যে শনিবাৰ আৰু দেওবাৰো মানে বেলেগ স্কুলৰ ষ্টুডেণ্টক আৰ্ট কৰে নেকি হয় হয় আমাৰ স্কুলত এই বেলেগ স্কুলৰ ল'ৰা ছোৱালীক দেওবাৰে আৰ্ট প্ৰশিক্ষণ দিয়া হয় এই স্কুলখনৰ আৰু এটা আৰ্ট স্কুল আছে দেওবাৰৰ কাৰণে সেইটো নয়ন আৰ্ট স্কুল নামকৰণ কৰা হৈছে আৰু এইটো নয়ন আৰ্ট স্কুল 2006 চনৰ পৰা আৰম্ভ হৈছে আজিলৈকে চলি আছে তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীকেইটা মানে বহুত ধুনীয়াকৈ আৰ্ট আঁকিব পাৰে চাওক আপোনালোকে নিজেই অনুভৱ কৰিব পাৰে এইটো ক্লাছ 6ৰ ল'ৰা ছোৱালী আঁকিছে কিমান ধুনীয়াকৈ এইটো ক্লাছ 4ৰ ল'ৰা ছোৱালী আঁকিছে ক্লাছ 4ৰ এইকেইটা আঁকিছে ক্লাছ 4 এইটো অসাধাৰণ ক্লাছ হেৰি আৰ্ট কৰিব পাৰে ল'ৰা ছোৱালীয়ে গতিকে আপোনালোকৰ ল'ৰা ছোৱালীকো যদি আৰ্ট শিকাব বিচাৰে তেতিয়াহ'লে নয়ন আৰ্ট স্কুলত নয়ন আৰ্ট স্কুল আপোনাৰ স্কুলটোৰ নাম হয় নয়ন আৰ্ট স্কুলত ভৰ্তি কৰাব পাৰে ক'ত আছে এইটো মোৰ এই আজান সংঘৰ বিদ্যাপীঠত আচ্ছা এই আৰ্ট কৰিলে ব্ৰেইন ডেভেলপ হয় হাতৰ বেলেঞ্চটো ঠিক হয় লিখা ভাল হয় মনোযোগ বাঢ়ে বিভিন্ন ধৰণৰ কৌশলেৰে আৰ্ট শিকোৱা হয় কৌশলবিলাক জানিব পাৰে তেতিয়া সহজতে ছবি অংকন কৰিব আপুনি অকলে নাই স্কুলত মই অকলে কৰাওঁ বহুত বহুত ধন্যবাদ ছাৰ আচ্ছা এও আমার ক্লাস 10 তো এও আমার ক্লাস 10 রোল নাম্বার 1 হয় আপোনালোক সবেই তার কারণে দোয়া আশীর্বাদ কৰিব এবাৰ ৰিজাল্টটো বহুত ভাল হ'ব আৰু তুমি কিমান দিন ধৰি এই স্কুলত পঢ়ি আছা 10 বছৰ ধৰি স্কুলত পঢ়ি আছো 10 বছৰ ধৰি পঢ়ি আছা তো তুমি আৰ্ট কৰিব পাৰা না নাই বহুত ধুনীয়াকৈ আমাৰ ছবি ছাৰজনে আমাক 1ৰ পৰা 7লৈকে ছবি অঁকা শিকাইছে তাৰ ফলত আমি বহুত টান টান ছবি বহুত ধুনীয়াকৈ আঁকিব পৰা হৈছোঁ ছাৰৰ বাবে বহুত ধন্যবাদ তুমি কি আঁকিছা এবাৰ কোনটো চিত্ৰ আঁকিছা মই মহাত্মা গান্ধী আঁকিছোঁ মহাত্মা গান্ধী আঁকিছা ঠিক আছে বহুত ধন্যবাদ